আসসালামু আলাইকুম ওরহমতুল্লাহি বরকাতুহ বিসমিল্লাহির রহমানির রহিম। গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে দেখিব। গাইজ এইটো অলপ বেছি ইম্পৰ্টেণ্ট ভিডিঅ'। গাইজ ভিডিঅ' টাইটেলটো শুনাৰ আগত এটা ৰিকুৱেষ্ট সকলোৰ ওচৰত, প্লিজ ছাবস্ক্ৰাইব কৰি যাব আমাৰ চেনেলটো আৰু লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ' কি লৈ আহিম তাৰ বাবে কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এতিয়া টাইটেলটো হ'ল কবৰৰ আজাব মাফ কৰাবলৈ হ'লে আমি কি দোৱা পঢ়িব লাগে বা কি কৰিব লাগে। গাইজ কি কৰিব লাগে এইটো আমি অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। গাইজ আজিৰ ভিডিঅ'ত হ'ল কি দোৱা পঢ়িব লাগে। গাইজ কবৰৰ শাস্তিটো বহুত ডেঞ্জাৰাছ হয়, তো গাইজ ইয়াৰ পৰা আমি মুক্তি পাবলৈ কি দোৱা পঢ়িব লাগে। গাইজ দোৱাটো শুনক এতিয়া। দোৱাটো হ'ল আল্লাহুম্মা গফিৰলি আজাব আল কাবৰি ইন্নাকা আনতাল গফুৰুৰ ৰহিম। গাইজ এইটো বিতিৰ নমাজৰ পাছত 101 বাৰ পঢ়া নিয়ম। তো গাইজ এইটো আপোনালোকে নৰ্মেল পঢ়িব পাৰে, আল্লাহুম্মা গফিৰলি আজাব আল কাবৰি ইন্নাকা আনতাল গফুৰুৰ ৰহিম, যেতিয়া তেতিয়া পঢ়িব পাৰে। আৰু এইটো ইয়াত নিয়ম আছে মোৰ বহীত, কিতাপত, প্ৰত্যেক বিতিৰ নমাজৰ পাছত 101 বাৰকৈ পঢ়িব লাগে। দোৱাটো ভালদৰে শুনি লওক গাইজ, মই স্ক্ৰীনত তুলি ধৰিম। আল্লাহুম্মা গফিৰলি আজাব আল কাবৰি ইন্নাকা আনতাল গফুৰুৰ ৰহিম। এইটো পঢ়িব, নিশ্চয় আপোনালোকে কবৰৰ শাস্তিৰ পৰা মুক্তি পাব। আশা কৰিছোঁ সকলোৱে এইটো ইউজ কৰিব নৰ্মেল লাইফত। তো গাইজ যোৱাৰ আগত ছাবস্ক্ৰাইব লাইক কৰি যাব আৰু আজিলৈ ইয়ালৈ থাকক, নেক্সট ভিডিঅ'লৈ আহিম। ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।